Hello everyone, সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিও মানে মোৰ কাৰণে বিশেষ কাৰণ এজন সৰু ভাইটি মুটকে সৰু ভাইটি ইমান ধুনীয়া কাম কৰি আছে YouTube জগতখনত আপোনালোকৰ পৰিচিতই মানে বহুতখিনি মানে তাক চিনি পায় এতিয়া তাৰ 50,000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু মই আজি তাৰ ঘৰলৈ গৈ আছো যিহেতুকে মোৰ বহুত বন্ধু বান্ধৱীয়ে কৈ আছিলে জুবিনৰ বহুত ভাল পায় মানে ভিডিও চাই তো মই নামটো কৈয়ে দিলোঁ একচুৱেলি নামটো মই নকওঁ বুলি ভাবিছিলোঁ এতিয়া মই জুবিনৰ ঘৰত গৈ আছোঁ আমাৰ যিটো ব্লগাৰ জুবিন তো তাৰ ঘৰত গৈ আছোঁ আৰু তাৰ মই মাক দেউতাকক লগ কৰিব বহুত ইচ্ছা আছিলে তো মই তাক ফোন কৰিছিলোঁ আৰু জুবিনৰ বহুত বেছি ভাল ৰেছপন্স পাইছোঁ তো আজি এতিয়া আমি গৈ আছোঁ আৰু মোৰ বন্ধু আহি আছে পংকজ তো পংকজৰ লগত যাম আজি জুবিনৰ ঘৰত তো সম্পূৰ্ণ ভিডিঅ'টো মোৰ চাই থাকিব আপোনালোকে আৰু পংকজ আহি গ'ল এতিয়া মই পংকজৰ লগত গৈ আছোঁ এইটো সি আজি বহুত ব্যস্ততাৰ মানে মাজতো আহিছে আৰু মোৰ কাৰণে কাৰণ মই বহুত ৰিকুৱেষ্ট কৰিলোঁ আৰু কাৰণ তাৰো চিষ্টাৰৰ বিয়া তো এনেকৈ আহিলে আৰু যাই আছোঁ আমি শুৱালকুছিলৈকে যাত্ৰা আমি যাই আছো জুবিনৰ ঘৰলৈকে ন পাম আৰু বেছি দেৰি নাই আৰু বেছি দেৰি নাই আৰু আধা ঘণ্টামান আমি এতিয়া আমিনগাঁও পালো ন আমিনগাঁও নহয় এই ব্ৰিজখন আমিনগাঁৱে দিয়ে আৰু আমিনগাঁৱে আৰু গৈ আছো এতিয়া জুবিনক লগ কৰিবলৈ আৰু চাই থাকক আপোনালোকে মন্দিৰ through the highways and on we'll go. বেছি দূৰ নাই অধৈৰ্য আছে নেকি নাই অধৈৰ্য নাই কিন্তু ভালে লাগছে আৰু আমি ইমান কথা পাতি লগ পাম পুৰা এক্সাইটেড একদম বহুত এক্সাইটেড আজি জুবিনৰ ঘৰত যাই আছো ই বহুতবাৰ আহিছে কিন্তু মই অহা নাই আজি মই লগ কৰি দিব আৰু মই ভিডিঅ' বনোৱা নাই তেনেকৈ বনাম মই পিছত এনেকৈ আৰু অলপ ছাপোৰ্ট কৰক তাইক সাবস্ক্রাইব লাইক শেয়ার এন্ড সাবস্ক্রাইব লাইকটো কৰি দিব আৰু লাইকটো জৰুৰী আৰু মোৰ লগতে তাকো দিব কাৰণ তাৰো ইউটিউব চেনেল আছে পংকজ তালুকদাৰ বুলি আৰু বিৰাট ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে চাব আপোনালোকে চাই ভাল পালে সাবস্ক্ৰাইবটো কৰি ৰাখি দিব আৰু নিশ্চয় কৰিব আমি এতিয়া জুবিনহঁতৰ ঘৰত যিহেতু যাই আছো তো সেইকাৰণে অলপ মিঠাই চিঠাই ললো আৰু প্ৰথমবাৰৰ বাবে গৈ আছো তো সেই আৰু মিঠাই চিঠাই ললো এতিয়া গৈ আছো নাকি আমি এতিয়া জুবিনৰ ঘৰ পাঙে আৰু পাং মানে পালোৱে বোধ দে ন কিমান বেছি আছে নেকি না নাই গাড়ীখন ৰখা আৰু এতিয়া এই গাড়ীখন অলপ একা বেকা হৈছে আৰু উপায়তো নাই ঘৰটো কোনফালে নিয়মটো দে আমি যিহেতু আজি জুবিনৰ ঘৰত আহিছিলো আমি চাহ তাহ খালো তাৰপিছত এতিয়া আৰু জুবিন মই পংকজ আমি ক'ত গৈ আছো জুবিনে কৈ দিব তো ক'ত গৈ আছো মানে আজি অনামিকাৰ পৰা ফোনটো ডাইৰেক্ট মোৰ হাতত আহি গ'ল এতিয়া গৈ আছো মানে যিহেতু আমাৰ গাঁৱত আহিছে আমাৰ গাঁওখন আজি দেখুৱাম ন বহুত ভাল লাগিব তো আগৰ পিনে গৈ আছো এখন ৰিজৰ্ট চিল্ক ৰোড স্পা ৰিজৰ্ট তো সেইখনত প্ৰথম যাম তাৰ পৰা আহি এনেকে খানা আৰু ঘৰতে খানা খাই পিনে এনেকে আমি বামুন্দিত গুচি যাম শুৱালকুছি ধাৰেশ্বৰ মন্দিৰ য'ত আকাশৰ ওপৰত মানে আকাশৰ কাষতে গুচি যাম ধাৰেশ্বৰ আকাশী গংগা দেখা পাম আমি বহুত ভাল লাগিব চাই থাকক আৰু এতিয়া এই বনাব ইয়াৰ পৰা তো আমি গৈ আছো এতিয়া এই ৰিজৰ্টত জুবিনৰ লগত আমি এতিয়া ৰিজৰ্টখন পালো আৰু পৰিৱেশটো ভাল লাগে ইয়াৰে সৌটো জুবিন আৰু পংকজ গৈ আছে মই পিছে পিছে গৈ আছো পিছে পিছে এই জালখন চাব নেকি দেখা পোৱা নাই চাগে এয়া জালখন
আনে পাওঁ দেখো কিবা মই ধৰি আছো দেই মোৰ লগত কথা পাতি আছে কেমেৰাত কথা পাতিব হেৰি নহয় মানে কিবা কিবি সুধি আছো আৰু তাক তাৰ পৰা মানে অলপমান জানো আৰু ইমান ধুনীয়াকে সি ভিডিঅ' বিলাক বনাই থাকে তো ইমান বঢ়িয়াকে ক'ব পাৰে মইতো নাজানো এনে সুধি আছো আৰু লাহে লাহে তাইৰ ভিডিঅ' বহুতে ভাল পাওঁ মই কাৰ ভিডিঅ' তাই ডেকা লিখে নেকি শৰ্মা লিখে শৰ্মা এতিয়া আমি ৰিজৰ্টখন পালো আৰু মই কিবা কিবি কথা পাতিলো জুবিনৰ লগত চিল্ক আৰু এফালে কি নামটো চিল্ক ৰোজ স্পা ৰিজৰ্ট আৰু এইটো পংকজ আমি চাই আছো ৰিজৰ্টখন একবাৰ চাই মেলি আৰু যাম এতিয়া আৰু চাং আছে আৰু কিবা কিবি প্লেচ খানা চানা খুৱাই বদা এইখিনিত মানে সেই আৰু দিছো খুৱাই মানে খাব লাগিব আৰু খাব লাগিব তাকেতো খুৱাই বাজেট নেদেই। বাজেট বা কেনে আৰু সেইটো এটা কথা চাব লাগিব কিন্তু ভাল লাগিছে কিবা এটা ধুনীয়া একদম বেকগ্ৰাউণ্ডটো আহিলে ঘূৰি যাব পাৰে আৰু একবাৰ চাই কিনে একদম ভিতৰৰ ফালেও যাওঁ আমি এতিয়া এই ৰিজৰ্টখনৰ ভিতৰৰ পিনে আহিছিলো খুব বেছি ভাল লাগে ৰিজৰ্টখনৰ ভিতৰৰ ফালে সোমাই আহিলো আৰু ইয়াতে কি ধুনীয়া এটা পৰিৱেশ বহাৰ কাৰণেতো একদম মজা আৰু একদম মজা আৰু ইয়াতে যদি কোনোবা ৰিলচ বনাই ভাল পায় মোৰ দৰে আৰু মানে মই বানাং না ৰিলচ আৰু মোৰ দৰে যদি ৰিলচ বনাই ভাল পায় এইখিনি কি ধুনীয়া জেগা বনাব লাগিব আজি ৰিলচ নবনাং বাৰু আজি আৰু এনে আৰু দেচোন কিবা এটা আৰু ফটো চটো উঠিম আৰু জুবিনে কিবা এটা কৈছে এইখিনি জাগাৰ বিষয়ে আৰু জুবিনে কিবা এটা কৈছে কিন্তু মই ক'ব পৰা নাই কেৰেলাত এখন গাৰ্ডেন আছে সেই গাৰ্ডেনখনৰ লগত এখন অলপ মিলে কাৰণ কেৰেলাত নাৰিকল চাৰিকল বহুত ইয়াতেও আছে নাৰিকল গছ চছ আৰু তাত আগৰ পিনে এনেকে সাগৰ নে কিবা আছে কিন্তু ইয়াতে ব্ৰহ্মপুত্ৰ নদী আছে কিন্তু বহুত ভাল লাগে এইখিনি ঠাইত তাকে। এতিয়া ফটো উঠিম আমি তাতে লাইট ঘূৰে দি দেখে দি এটা ব্ৰহ্মপুত্ৰ এয়া ব্ৰহ্মপুত্ৰ নদীখনে এয়া বৈ আছে কালি চেৰাপুঞ্জী কালি যাব ন কালি যাম কেইটা বজাত যাব মোটামুটি ৰাতি খোৱাই নদীখন এয়া 9:30 খাৱা লোৱা খালো আকৌ তাতে তাতে লৈ যাব পৰা সি বনাই দিব সঁচাকৈ ইমান বেছি ভাল লাগিছে ইয়াতে আহি এইয়া ৰিজৰ্টখন এইবিলাক তাৰে ঘৰবিলাক ইয়াতে বোলে 2500 কৰি লয় ওৱান ডে আহিলে মানে যদি শ্বুটিঙৰ কাৰণে আহে বা কোনোবা আহে আৰু এই ৰিজৰ্টখন চোৱাৰ কাৰণে তো খুব বেছি ভাল লাগিছে আজি তো বহুত বেছি ভাল লাগিছে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো নতুন গাড়ীখন 6-7 লাখ তো এতিয়া আমি এই গোটেই ৰিজৰ্টখন দেখাই আছো আপোনালোকক মানে জুবিন আৰু পংকজে কথা পাতি আছো তো মানে মই অকলে এতিয়া ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো আৰু মোৰ মোবাইলৰ কোৱালিটিটো অলপ বেয়া তো সেইকাৰণে বেয়া নাপাব যিহেতু জুবিন আৰু পংকজে কথা পাতি আছে সেইকাৰণে মই অকলে ভিডিঅ' বনাই আহিছো আৰু এতিয়া এইফালে আহিলো এইফালে বোলে বৰ ভাল হয় ফটো চটো উঠিলে জুবিনে মোক ক'লে তাৰপিছত এতিয়া আমি ইয়াতে ৱাছৰুম আছে নেকি নাজানো বাৰু কিন্তু এয়া কি ধুনীয়া ইয়াতে এইটো কিন্তু সেয়া নহয় এইটো একদম অৰিজিনেল হয় একদম অৰিজিনেল ফুল হয় একদম অৰিজিনেল হয় একদম বিৰাট ধুনীয়া একদম দেখিবলৈ সঁচাই বহুত ধুনীয়া আজিকালিতো গমে পায় আজিকালি চববিলাক মানে বনোৱাই থাকে তো এইটো কিন্তু অৰিজিনেল হয় এইখন ৱালতো একদম পুৰা অৰিজিনেল হয় এয়া পাতটো ছিঙি দেখাই দিছো অৰিজিনেল হয় এইবিলাক পুৰা অৰিজিনেল আৰু এই আকৌ পাহাৰ একদম ৰিজৰ্টখন খুব বেছি বহুত বেছিয়ে ভাল লাগিছে এয়া শুৱালকুছিলৈ আহিলে আপোনালোকে এইটো বংশৰত আছে মানে এইটো ৰিজৰ্টখন বংশৰত আছে চাগে দেই
মই ইমান বেছি নাজানো কাৰণ কি জুবিন যিহেতুকে ইয়াৰে লোকেল হয় তো জুবিনে জানে গোটেইখিনি আৰু কি ক'ম আৰু বহুত বেছিয়ে ভাল লাগিছে মানে জুবিনহঁতৰ ঘৰত তেখেতৰ মা আৰু দেউতা আছিলে তাৰপিছত চাহ তাহ খালোঁ আমি আৰু এতিয়া তেখেতসকলে আমাৰ কাৰণে ভাতৰো ব্যৱস্থা কৰিছে বোলে তো ইমানখিনি আমাৰ কাৰণে কৰিছে আমি মিৰ্জাৰ পৰা আহিছোঁ শুৱালকুছিলৈকে বহুতখিনি মৰম মানে তালৈ এই চেগতে কৈ দিওঁ যে জুবিনহঁতৰ ঘৰত যেতিয়া গ'লোঁ মা দেউতা দুইজনীয়ে আছিল বহুত বেছিয়ে ভাল লাগিছে তেখেতে মানে আমাৰ কাৰণে চাহ তাহ বনালে তাৰপিছত খালোঁ খাই পেলাই আমি এতিয়া অকণমান ফুৰিবলৈ আহিলোঁ ৰিজৰ্টখনৰ নামটো আৰু এতিয়াও পাহৰিছোঁ একো নাই ৰিজৰ্টখনৰ নামটো জুবিনে কৈয়ে দিছে ভিডিঅ'টোত গোটেইখিনি আপোনালোকে দেখিবই আৰু এতিয়া আমি ইয়াৰ পৰা জুবিনে বোলে লৈ যাব মন্দিৰ কি ক'লে ধাৰেশ্বৰ মন্দিৰত লৈ যাব তো আপোনালোকক দেখাই যাম আজি জুবিনৰ কাৰণে মানে ইমানখিনি সম্ভৱ কাৰণ জুবিনে ইয়াতে আমাৰ আৰু পংকজক বহুত বহুত থেংক ইউ কাৰণ আজি মোক পংকজে লৈ আহিছে তাৰ গাড়ীত তো তেনেকুৱা আৰু জুবিনে এইখিনি ইয়ালৈকে লৈ আহিছে আৰু ধাৰেশ্বৰ মন্দিৰতো লৈ যাম বুলি ক'লে তো তেনেকুৱা আমি এতিয়া ইয়াতে বতাহ খাই আছোঁ একদম বঢ়িয়া বঢ়িয়া বতাহ এইফালে আৰু নদীৰ ওচৰত দুটা কথা পাতি আছে এনেকৈ এতিয়া মই আহিলোঁ আমি ফুৰি পেলাই তো ই ব্যস্ত হৈ আছে একদম এতিয়া আহি পালোঁ জুবিনহঁতৰ ঘৰ আৰু ৰিজৰ্টৰ পৰা আৰু এতিয়া নেক্সট ডেষ্টিনেশ্যন ষ্টাৰ্ট হ'ব আগে ছেকেণ্ড ডেষ্টিনেশ্যনটো হ'ব এতিয়া ভাত পেট পূজা এয়া পেট পূজা এতিয়া তাৰপিছত এফালে আছে পংকজ দেখিবা কবি না একদম এতিয়া খাব লাগে সেই না মেকআপ আৰ্টিষ্ট পুৰা একদম মেকআপ চেকআপ কৰি শিকি আছে ইমান আজি মানে ইনষ্টাগ্ৰামত ৰিল বনাইছে মানে ইফেক্ট দিয়াৰ একো দৰকাৰেই নাই নিজে ইফেক্ট লগাইছে ঘৰত কি হ'ব লগত এতিয়া ভাত খাওঁ আৰু এতিয়া আৰু মানে খাওঁ দেই আৰু এতিয়া আৰু খাব দিছি যদিকে খাব লাগে আৰু নেক্সট মানে আমি ক'ত যাম ধাৰেশ্বৰ দেৱালয় মন্দিৰ বামুণ্ডি পংকজে খাব ওলাল দেই মই খাওঁ আৰু ভোক লাগছে আমি ক'ত যাই আছো ধাৰেশ্বৰ দেৱালয় যাই আছো ধাৰেশ্বৰ দেৱালয়ত যাই আছো এইটো আমাৰ এই জুবিনৰ খনি ন বায়েক আজি মোৰ মানে মোৰ চেনেলৰ দ্বাৰা দেখা পালে আৰু তাকে আমি এতিয়া আহি পালো ধাৰেশ্বৰ দেৱালয় আৰু আপোনালোকক এই মন্দিৰটোৰ সম্পূৰ্ণ পৰিৱেশখিনি মই দেখাই যাবলৈ আপোনালোকক চেষ্টা কৰিম চাই থাককচোন মই নৰো মুৰ্গীক বাদে মই বেলেগ মাংস খাব নোৱাৰো বহুত টেষ্টি আছে আনছিল দুইবাৰে আনছিল এই মন্দিৰটো এতিয়া বন্ধ আছে যিহেতু আমি যোৱা নাযাব আৰু এতিয়া আমি এই পাহাৰৰ ওপৰত উঠিব যাই আছো আৰু তাতে আকাশী গংগা আছে তো চাওকচোন আৰু মন্দিৰটো ইয়াতে বন্ধ আছিল ন আহা ওচৰত আৰু এইফালে অনামিকা এতিয়া যাম আমি ওপৰৰ আকাশী গংগাত তো বামুণ্ডি আহি পালো এইখিনি শিলিগুৰি ইয়াতে আছে এই ধাৰেশ্বৰ দেৱালয় মন্দিৰটো এইটো হৈছে মন্দিৰটো যিহেতু দুপৰীয়াৰ টাইম তো মন্দিৰটো সেনেকে ভিতৰত এতিয়া নাযাওঁ বাৰু কোনো নাই তো আমি ডাইৰেক্ট ওপৰত এনেকে আকাশী গংগালৈকে যাম আৰু কেনেকুৱা লাগে কবা যাই পিনে নিশ্চয় ক'ব লাগিব ভাল ব'লা। লাগিছে ইয়াতে আহি আৰু আমাৰ লগত আহিছে এইপিনে পংকজ দা আৰু এক চিনি নাপাওঁ দেই ক'ৰ পৰা বা আহিল গম নাপাওঁ ক'ৰ পৰা টপকি গেল ৰাস্তাত হাত দেখাইছিল উঠাই লৈ আহিলো মন্দিৰত আৰু ছোৱালী মানুহৰ জজ আছে কিন্তু মই জানো সেইটো কথা কিন্তু ইহঁতৰ সেইখিনি জজ নাই যিটো লেভেলত মানে মই যাব পাৰো কাৰণ ইহঁতে আহি আছে সেইকাৰণে ভিডিঅ' ময়ে কৰি আছো মই একদম ওপৰত যাই পিনে মোবাইলটো এক দিম ইয়াৰ পৰা ওপৰক লাগি মোৰে ভিডিঅ' পাই থাকিব এখানি যাওঁ মিনি আৰু যদি মোক চাব ইচ্ছা কৰা নাই স্কিপ কৰি দিয়ক এনেও ল'ৰা মানুহক চাই চবেই ভাল নাপায় ছোৱালীকে চাই বেছিকে ইয়াক চাক অলপ নহ'লে মোক চাই বৰ হৈ যাব পাৰবি না তহঁতে চাবি পেটৰ ভাত মুখে দি হ'লে আহিব
পেটৰ ভাত মুখেদি ওলাই আহিব এটা কথা কওঁ ওপৰত ধৰা হ'ল কোনোবাই ক'লা যে 10,000 টকা পৰি আছে 5 মিনিটত যাই বটলি আনিব লাগে কোনি পাৰবি ট্ৰাই কৰিব পাৰিম আৰু ট্ৰাই কৰিব পাৰবি না মই ট্ৰাইও নকৰো কাৰণ 10,000 টকা দিব শুনি দিয়া মানুহটো থাকিব লাগিল মন্দিৰটোৰ আছে না নাই 10,000 হা নাই 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 10,000 নাই যি আছে নাই দেখছে নে গাইছ মন্দিৰৰ পইচা লুফ কৰে যদি কাৰোবাৰ মন্দিৰৰ পইচা হৰাই ডাইৰেক্ট ইয়াৰ ওপৰত গুচত দিলে হ'ল পংকজ এই ভাগৰতে কি বকি আছে নিজে গম নাপায় শংকৰ আমাক মন কৰ বুলি কৈছো একদম ষ্টাৰ্ট আকাশী গংগা পাই গলো আৰু এটা কোনো ভয় নাই অ। পিছল যেন লাগে কিন্তু অ। অলপ সাৱধান হ'ব নিজে হ'ল নো টেনচন জুবিনে কিন্তু বিৰাট সাহসী চলি দেই সি একদম গৈ আছে আমি নোৱাৰিম চাগে ন আমি নাযাও দিয়া আমাৰ অলপ দিগদাৰ হ'ব পৰি যামচোন মই বিশেষকে মোৰ অলপ অসুবিধাই পাম হ'ব 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 দিয়া ভালকে যোৱা এয়া আমি আছো আকাশী গংগাৰ ইয়াতে ওপৰত গৈছে সিহঁতে আমাৰ ল'ৰাকেইটাই হোৱা ওপৰত গৈছে আৰু এতিয়া আকাশী গংগা আহি পালে অনামিকাই কেনেকুৱা লাগিছে এই বহুত ভাল লাগিছে মই বহুত ভয় আৰু এই ওপৰৰ পৰা পানী পৰি আছে কৰি আছিলো কিন্তু এই জিকি গলো একো নাই আৰু এইফালে চাব পাৰে তলৰ পিনে কেনেকুৱা এটা ডেঞ্জাৰ কিন্তু সিমানো ডেঞ্জাৰ নহয় কাৰণ ইয়াতে ভগৱান আছে ভগৱান আছে হ'ব দিয়া তুমি কেনেকে মাৰবা এখন ফটো পংকজ কেনেকুৱা লাগিছে ইয়াতে আহি কেনেকুৱা লাগিছে অ ভাষা নাই ক'ব লাগে বহুত ভাল লাগছে আৰু তহঁতৰ কেনেকুৱা লাগিছে মই কভাৰখন চাই আছো কিবা লাভ এটা আছে চোন তেত তোমাৰ কেনেকুৱা লাগিছে হয় নেকি কি বঢ়িয়া জাগা মানে কষ্ট বিশেষ নাই হোৱা অলপতো কষ্ট হ'বই ভগৱানক পাব লাগিলে অলপ নিশ্চয় কষ্ট কৰিব লাগিব তো মানে আমি ফাইনেলি ইয়াতে আহি পালো তাৰপিছত এতিয়া সৰুকে হ'লেও অলপকে মানে ভিডিঅ' ক্লিপছ লৈছো আৰু আপোনালোকক দেখাম চাব মোৰ গোটেই ভিডিঅ'টো আপোনালোকে এতিয়া আৰু যাওঁ আৰু ঘৰলৈ যাব লাগিব আৰু এতিয়া ঘৰত যাওঁ আৰু বলক বাই বাই এতিয়া আৰু আমি গৈ আছো তললৈকে এতিয়া নহয় মানে এই কিবা আৰু মানে গোটেইখিনিয়ে আৰু সম্পূৰ্ণ মোকো লৈছে মোৰো লৈছে সেই ফাইনেলি আমি এতিয়া মানে আহি পালো তললৈকে গৈ আছো এতিয়া আৰু তলত গৈ পেলাই মোৰ ভিডিঅ'টো এণ্ড কৰি আছো আমি ধাৰেশ্বৰ মন্দিৰৰ পৰা আহিলো আৰু এতিয়া মোৰ ভিডিঅ'টো এণ্ড কৰিম আৰু জুবিনে কি কয় মই কি কম আৰু বহুত বেছি ভাল লাগিল আৰু কেতিয়াবা আজি আহিবা ইমান ভৱিষ্যতে। ধুনীয়াকে আজি ফুৰালা আমাক বহুতখিনি মানে ফুৰিলো আৰু একদিন আহিবা আৰু কিবা কিনি ফুৰিব লগা আছে গোটেইখিনি ভালকে ফুৰিম একেলগে শেষ হোৱা নাই আৰু আছে শেষ কৰবা আৰু আহিম আৰু আহিবা মানে আজি শেষ হৈছে আজিহে কৈছি নেক্সট কাৰণে ৰৈ থলো নহলে আৰু মানে চাবা আহিব লাগিব না আৰু না ঠিক আছে তো লাইক কৰিব সাবস্ক্ৰাইব কৰিব বৰ্তমান কিমান হৈ যাব হ'ব গৈ আছে সাবস্ক্ৰাইবাৰ তোমাৰ মোৰ 2000 হ'ব 2000 নতুনকে হ'ব গৈ খুলিছো আছে যিহেতু তো জলদি 2000 কৰি দিয়ক মিতুকে পাৰ্টিটো খাব লাগিব না আৰু বাৰ্থডে আছে বাৰ্থডে গাল পৰহি যদি বাৰ্থডে পাৰ্টি নেদে বেয়া আছে অৱস্থা দিম তুমি যাব পাৰিব লাগিব না তুমি যদি যোৱা মই নিশ্চয় একদম এৰেঞ্জ কৰি দিম দিয়া এতিয়া আজিলৈ মই ভিডিঅ'টোৰ পৰা বিদায় মাগিছো বাই বাই